আমাৰ বগৰী খুন্দা ৰেডি বেছি মিহি কৰা নাই কাৰণ হেল্ল' এভৰিৱান গুড মৰ্ণিং সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত মনৰ পৰা শুভেচ্ছা জনালোঁ মানে 2026 বৰ্ষৰ মোৰ প্ৰথমটো ভিডিঅ' হ'ব এইটো আৰু তাৰে আগতে এটা কথা কৈ লওঁ যে মোৰ মাতটো মানে ইগন'ৰ কৰিব কাৰণ মই এনে আজিৰ পৰা 10 দিনমান আগত মানে মই এটা খানা খাইছিলোঁ আমাৰ মানে ডিউটিৰ লগৰখিনিৰ লগত তো সেইদিনা মানে খুব নাচিছিলোঁ আৰু চিঞৰিছিলোঁ তো তেতিয়াৰ পৰা মাতটো ফাটি থাকিলে তো এতিয়ালৈকে ভালেই হোৱা নাই তো মানে ভইচটো সকলোৱে ইগন'ৰ কৰিব আৰু এতিয়া আহোঁ মেইন কথালৈ নতুন বছৰৰ প্ৰথম ভিডিঅ' এইটো আৰু যিহেতু এতিয়া বিহুৰ সময় তো বিহুৰ কামৰ কাৰণে আজি মই ঘৰত আছোঁ আৰু মানে এতিয়া সান্দহ খুন্দিব পিঠা বনাব লাড়ু বনাব তো মানে চবখিনি অলপকৈ দেখাই দিম যদি পাৰোঁ তো আজি আমাৰ মানে সান্দহ খুন্দিব আৰু ষ্টাৰ্ট কৰিছে আজি প্ৰথম দিন সেইকাৰণে মই ঘৰত আছোঁ আৰু আপোনালোকক দেখাই আছোঁ সকলোকে হেপী নিউ ইয়েৰ বলক আৰু এটা বস্তু দেখাই দিওঁ মানে মই যিহেতু ঘৰত নাথাকোঁ আহি পাওঁতে সদায় গধূলি হয় আৰু গধূলি আহি পেলাই মানে চাব সময় নহয় তো আজি মানে চাই পেলাই মনটো মানে বহুত ভাল লাগি আছে তো সেইকাৰণে আপোনালোককো দেখাই দিওঁ বলক কি দেখাওঁ এইটো চাওক সেইদিনা মই উকিয়ামত গৈছিলোঁ আৰু উকিয়ামত যোৱা এটা ভিডিঅ' দিছিলোঁৱে বহুতে গম পায় যোৱা বুলি তো মই তাৰ পৰা এইটো মানে 100 টকাত 200 টকা কৈছিলে মানে খেলি পেলাই মই 100 টকাত এই গোলাপ ফুলৰ পুলি থলোঁ আৰু এতিয়া চাওক ইমান ধুনীয়াকৈ মানে ফুলিছে মানে দেখি কেনেকুৱা এটা মৰম লাগিছে কিমানটা ফুল ফুলিছে বেছি দিন হোৱাই নাই আনা 15 দিনমান হ'ল চাগে তো সেইকাৰণে মই এইটো বস্তু দেখি পেলাই বহুত বেছি ভাল লাগিল মনটো আৰু আপোনালোককো দেখাই দিলোঁ আৰু এতিয়া গৈ আছোঁ মেইন জেগালৈ যিহেতু বিহুৰ বতৰ তো বিহুৰ কাৰণে আয়োজন আপোনালোকক দেখাওঁ আৰু আমাৰ ঘৰত আহিছে মানে সান্দহ খুন্দিবৰ কাৰণে মাহী তো দেখাই আছোঁ পিছফালে আমাৰ ঢেঁকীটো মানে পাতিছে আমাৰ ঢেঁকী উঠাই থোৱা আছিলে বহুত দিনৰ পৰা তো মানে বিহুৰ কাৰণে ঢেঁকী পাতিছে এই যে মানে এইখন টিঙৰ চালিখন ইয়াতে নতুনকৈ বনাইছে আৰু ইয়াতে আছে আমাৰ মেইন কামখিনি চাওক ঢেঁকী মা আমাৰ মাৰ ভিডিঅ' দেখা পাই পুৰা জোচ উঠি গ'ল বৰমাই আৰু এইটো হৈছে আমাৰ মাহী দে হাই কৰি দিবা হাই নাই দেই দে কয়বাৰ বাই নহয় হেপী নিউ ইয়েৰ গো নতুন বছৰৰ শুভেচ্ছা দেই নাই শুনা নাই দিয়ক এয়া হৈছে আমাৰ বিহুৰ আয়োজনৰ প্ৰথম ষ্টেপ আৰু নেক্সট ষ্টেপবোৰ আপোনালোকক দেখাই থাকিম চাই থাকিব আৰু মাহীদেউ কিবা ক'ব অকণমান কৈ দিয়া বিহুৰ নামত শুনি আছোঁ ঢেঁকীত আমাৰ এই গাঁৱৰ যি লোকেল চাউলৰ চাউল চিৰা পৰম্পৰা মা দেউতাহঁতৰ নীতি নিয়ম আমি বাৰু অলপ দেৰিকৈ ময়ো আহি আছোঁ মই ভিডিঅ' ঢেঁকী দিম আৰু এইফালে হৈছে আমাৰ পুঁজি যি আমাৰ মানে খেতি কৰেতো আৰু খেতিৰ পৰা যি খেৰ ওলাইছে সেই খেৰবিলাক এনেকৈ মানে খেৰৰ পুঁজি বনাই থৈছে যিহেতু আমাৰ গৰু আছে আৰু কেইদিনমান পিছতে ইয়াতে আমাৰ এইখিনি আমাৰে পথাৰ হয় এইখিনিতে মানে ৰাইজে যিহেতু উৰুকাৰ দিনা আমাৰ ইয়াতে মানে খানা খায় আৰু সেই খানা ইয়াতে খাব আৰু ইয়াতে ভেলাঘৰ বনাব তো পাৰিলে দেখাই দিম নোৱাৰিলে আৰু নাই আৰু যিহেতু মই ডিউটি যাব লগা হয় আৰু এইবিলাক গোটেই জেগাবিলাক মানে আনডিচিপ্লিন হৈ আছে কাৰণ কামখিনি গোটেইবিলাক চিডিল হোৱাই নাই এইখিনি খেৰখিনি থৈছে বাকীখিনি কি কৰে নাজানো দেউতাহঁতে জানিব তো বাকী আপোনালোকক দেখাই আছোঁ আজি দিনটো মই কি কৰোঁ আৰু আজি চাওকচোন এতিয়া বাজিলে মোটামুটি 11টা বাজিলে তো ইমান কুঁৱলী দি আছে ইমান ঠাণ্ডা মানে মই গা ধুম বুলি ভাবিবই পৰা নাই সেই বুলি মই নাভাবিব যে গা নোধোৱাকৈ মই মানে ঢেঁকীত গৈছোঁ মই ঢেঁকীত মানে দূৰৰ পৰাহে গৈছোঁ ওচৰলৈকে যোৱা নাই যিহেতু এইবিলাক নিয়ম থাকেতো গা নোধোৱাকৈ মানে যাব নোৱাৰি আৰু এই তাতে সান্দহ খুন্দি আছে তাৰ পৰা মানে চাই আছে হাই দি হাই তাতেও আমাৰ ওচৰৰে বহুতে সান্দহ খুন্দি আছে তাৰ পৰা মানে মাতি দিছে আৰু এইডাল হৈছে আমাৰ বগৰী আৰু আমাৰ ফাৰ্ষ্ট টাইম এইবাৰ বগৰী লাগিছে এয়া চাওক বেছি ডাঙৰ নহয় কোনেও গম নাপায় আমাৰ বগৰী গছ আছে বুলি আৰু লাগিছে বুলি মই আজিহে গম পালোঁ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে ময়ো দেখালোঁ মানে ময়ো দেখিলোঁ আৰু আপোনালোককো দেখালোঁ এয়া চাওক বগৰী লাগিছে এইটো
লাগিছে আৰু মাজে মাজে দুই এটাকে। তো ফাইনেলি গাইজ গালি খাই খাই গা ধুলোঁ, গা ধুই ভাতো খালোঁ আৰু এতিয়া মই মানে ঢেঁকী দিব যাব মানে ৰেডি হৈছোঁ। ৰাতিপুৱাৰ পৰা বহুত গালি খালোঁ মা কৈ আছে যে আজি বোলে মই ঘৰত থাকিও মাক হেল্প নকৰোঁ, কিন্তু সেইটো নহয়, যিহেতু মই সদায় ডিউটিত যাওঁ আৰু ঘৰত থকা দিনা অলপমান ৰেষ্ট কৰিব মন যায় আৰু শুই উঠোঁতেও প্ৰায় 9টামান বাজিছে আৰু এতিয়া গালি খাই খাই মানে যাব ওলাইছোঁ, আপোনালোকে চাই থাকিব। এয়া মই ঢেঁকী দি আছোঁ, আহিলোঁ ঢেঁকী দিবা আৰু ঢেঁকী দি আছোঁ। আগৰ ফালে মানে দুও বনি ডাঙৰ আৰু সৰু ভাই ভনী পূৰা লাগি আছে, এটাই ভাজি আছে আৰু এটাই মানে সান্দহখিনি পাৰত উঠি আহে নহয়, মানে আৰু নমাই দি আছে আৰু বৰাই দি আছে। মা কৈছে বৰাই দি আছে বুলি, এইটো মই নাজানো আৰু দেখাই আছোঁ ৰ'ব। এইজনী হৈছে সৰু মানে মাহী আৰু এইজনী হৈছে ডাঙৰ মোৰ মা। মা আকৌ দেখা দিয়ে মুখখন কি খাই দি মাহী আকৌ খাই দিচোন চাই কিনে এনেকৈ থাকে আহি যায় কি মুখখন গন্ধ কৰি দেখাই। সান্দহৰ পৰা এতিয়া ওলাই আহিলোঁ, এতিয়া যাওঁ মই বগৰী খাব। ক'ত পাওঁ নাজানো বগৰী, এতিয়া বগৰী বিচাৰি যাওঁ, যিহেতু মানে বগৰী খাবই পোৱা নাই এইটো বছৰত এদিনো, তো এতিয়া বিচাৰি যাওঁ, পাওঁ নে নাপাওঁ নাজানো, চাই থাকক। এয়া মই বগৰী বিচাৰি যাই আছোঁ, এতিয়া পাওঁ নে নাপাওঁ নাজানো আৰু। খুৰীমাই খুৰীমা ইয়া বগৰী পূৰা পকি আছে গছত, কোনো নাই ঘৰত, মই অকলে অকলে লৈ যাম আৰু। মানুহ নোহোৱা ঘৰৰ পৰা বগৰী লৈ আহিলোঁ, এয়া পূৰা টেষ্টি টেষ্টি, এতিয়া খুন্দি খাম, চাই থাকক। ধনিয়া লৈ গৈ আছোঁ, ধনিয়া দি পেলাই বঢ়িয়াকৈ খুন্দি খুন্দি খাম। শাকনি বাৰী ইয়াৰ পৰা লৈছোঁ মানে আৰু এতিয়া মোৰ বগৰী খুন্দা ৰেডি, বেছি মিহি কৰা নাই, কাৰণ বেছি মানে গুটিবিলাক ভাঙি গ'লে খাই অশান্তি লাগে, তাতকৈ শান্তিত খোৱাই ভাল। এতিয়া কথাখিনি কৈ থকাতকৈ মানে খোৱাটো বেছি ভাল, কাৰণ মোৰ জিভাৰ পানী আহি আছে, জল্দি জল্দি খাই লওঁ। টেঙা খাই জালতে কাণেদি ধোৱা লাগিছে গাইছ, ইমান জ্বালা লাগছে। যাক যাক খোৱালোঁ সকলোৱে গালি পাৰি আছে ইমান জ্বালা দিয়াৰ কাৰণে, মুখ চুখ ৰঙা পৰি গ'ল, মানে ইমান জ্বালা লাগছি নহয়। দুটাই জ্বালা দিছোঁ, মানে বগৰী কম বগৰী তো মানে বহুত জ্বালা উঠি গ'ল, তথাপি মানে খাইছোঁ আৰু গোটেই। মই এটাত নাই টেঙা, কাৰণ টেঙা মোৰ ফেভাৰেট। অলপ সুহুৰিয়াই লওঁ ৰ'ব। এতিয়া মই পুতিব ওলাইছোঁ ফুল, মানে এই ফুল দুডাল মই সেইদিনা চান্দমী মেলাত যাওঁতে লৈ আনিছিলোঁ, মানে ইমান ধুনীয়াকৈ ফুল ফুলি আছে দেখি ভাল লাগিল আৰু। তো এতিয়া টাবত পুতিবৰ কাৰণে মানে ফুটা চুটা কৰি ল'লোঁ আৰু, এতিয়া পুতি লওঁ ৰ'ব। মোৰ মিনি গাৰ্ডেনখন এইখন, আৰু এয়া মোৰ হাত। সান্দহ খুন্দি খুন্দি এতিয়া গধূলিয়ে হ'ল আৰু অলপমান পিছতে আমি ল'ম বিৰতি, তাৰপিছত আকৌ ষ্টাৰ্ট হ'ব আমাৰ সান্দহ খুন্দা। এতিয়া অলপ বিৰতি লৈ পেলাই ঘৰত আহিছোঁ, মানে মা চাকি দিব আহিছে আৰু বৰমাও চাকি দিব গ'ল, তো মা এতিয়া চাকি দি আছে।
এয়া মা চাকি দি আহিলে আৰু এতিয়া আমি বিৰতিৰ পিছত নিজৰ কামলৈ উভতি আহিম। এতিয়া মই ভাজি আছোঁ গাইজ, মানে বিৰতি লৈছিলোঁ, এতিয়া আৰু আহিলোঁ মানে ষ্টাৰ্ট কৰিলোঁ, কাৰণ এইখিনি আছে, এইখিনি হ'লে হ'ব আৰু। এতিয়া বৰমা নাই, মা আৰু ময়ে কৰি আছোঁ, মা আৰু মই ভাজি আছোঁ। এই দৱালা যা মোৰ ভাজোতে দৱালা। এতিয়া আমাৰ সান্দহ খুন্দা কমপ্লিট হৈ গ'ল। ৰাতি কেইটা বাজিল এতিয়া? মোটামুটি 8টা, 8:30 বাজিল। 8:30 আমাৰ কমপ্লিট হ'ল, ঠিক টাইমতে হৈছে, মানে বেছি ৰাতি নহ'ল। এতিয়া ঢেঁকী চাফা, মানে কমপ্লিট হ'লতো, চাফা কৰি থ'লে। আৰু এয়া হৈছে সান্দহ, বিহু স্পেচিয়েল মেইন আৰু সান্দহ। আৰু এতিয়া বোলে আৰু কিবা গুড়া খুন্দিব। কি গুড়া খুন্দবি? তিল পিঠাৰ গুড়ি। আৰু আছে গাইজ, মই ভাবিছিলোঁ কমপ্লিট হ'ল, আৰু বোলে আছে। তিল পিঠাৰ গুড়ি সান্দা গুড়াটো হ'ল নেকি? এইবাৰ পিঠাগুড়ি